Hi friends, good morning. মই ধুনু লৈ আহিছিলো আপোনালোকলৈ এটা নতুন ভিডিঅ' আৰু আজি নৱেম্বৰৰ 5 তাৰিখ আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিক আৰু আজি গোটেই দিনটো মই কি কৰিলো ক'ত গলো আপোনালোকে চাই থাকক আজি এই বিশেষ দিনটোতে আমাৰ গাঁৱতে এটা সৰুকে প্ৰগ্ৰাম কৰিছে ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাই এখন ৰাতি সৰুকৈ এখন নাটক হ'ব পিছদিনা এবাৰ ৰখা নাই কিবা অসুবিধা কাৰণে ৰখা নাই চাগে এবাৰ মই গম নাপাওঁ ইমান ভালকৈ আৰু শোভাযাত্ৰা হ'ব আপোনালোকক গোটেইখিনি মই দেখাই আছোঁ আপোনালোকে চাই থাকক চাওক এয়া মই জয়মতী মোৰ নিজৰ চুলিখিনি কাটি দিলোঁ এতিয়া মই বেলেগৰ চুলি মানে কিনি অনা চুলি লগাব লগা হৈছে চাওকচোন চুলিখিনি চাওকচোন নাইকিয়াই মোৰ চুলিখিনি বহুত বেয়া হৈছিলে কাৰণে কাটি দিলোঁ এতিয়া মই মানে কি যে কৰিম ইমান অশান্তি লাগিছে এইবোৰ চুলি লগাই নিজৰখিনি ইমান দীঘল আছিলে পাই ওলাই হোৱা নাই ওলাই গৈ সম্পূৰ্ণ ওলাই হৈ লওক তাৰপিছত দেখাই আছোঁ আপোনাক পতাকা উত্তোলন কৰিছে আপোনালোকে চাওক ভালকৈ ইমান হেৰি হোৱা নাই জুম হোৱা নাই চচন কৰি আহি আৰু মই মানে ভিডিঅ' বনাব নোৱাৰিলোঁ মোৰ গাটো খুবেই বেয়া লাগিলে আহি মই অকণমান শুলোঁ শুই এতিয়া সন্ধিয়াই হ'ল প্ৰায় কেইটামান বাজিছে জানো 5টা বাজিলে আৰু আমাৰ আহিছে বাৰ ছোৱালী মোৰ লগৰ কোনো অহা নাই আহিব চাগে এতিয়াও ফোন কোনেও কৰা নাই আহিম বুলি চাওঁ কি হয় মই ৰেডি এতিয়া যাম ফাংচন চাবলৈ আৰু আমাৰ উৎপাত দেখিছে নহয় তাই কিমান উৎপাত মা ওলাব এতিয়া ভাত খাব এয়া চবেই ভাত খাই আছে চাওক কিমান মানুহ আহিছে আমাৰ ঘৰত জেঠাই জেঠাই কি লাগিব ভাত লাগিব এয়া মই আহি ফাংচন পালোহি আৰু ইমান মানুহ চাওকচোন এতিয়া নাটক আৰম্ভ হ'ব আপোনালোকে চাই চাৰে 3টা মানত পালোহি আৰু আহি ভিডিঅ' বনোৱা নহ'ল বহুত ভাগৰ লাগিলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থেংক ইউ